Hello guys, good morning. তো সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু এতিয়া ওলালো বিহু প্ৰগ্ৰামত। আমাৰ আজি বিহু আছে। তো ইফালে গাড়ী আহিছে এখন আৰু এতিয়া যাম আমি বিহু প্ৰগ্ৰাম কৰিবলৈ। আৰু এতিয়া আমি আহি পালো ইফালে। প্ৰথমতে আমি আহিলো এখন স্কুলত ৰাণীগঞ্জৰ। ইয়াত মানে আমাৰ গামোচাখন ইফালে দেখিছে পতাকা কি কৰিলে। তাৰপিছত আমি আহিলো এটা হোটেলত বিলাসীপাৰা মানে ভাত খাবলৈ ভোক লাগিছিল দুপৰীয়া। এতিয়া আমি লগৰকেইটা ভাত খাই আছো একেলগে। ভাত খাই পিনে আহিলো আমি এতিয়া দীপদাহঁতৰ ঘৰত, মানে দুপৰীয়া ইয়াতে অলপ ৰেষ্ট কৰি ল'লো। তাৰপিছত সন্ধিয়া হ'ল, এতিয়া আমাৰ প্ৰগ্ৰাম আছে ইয়াত পৰী মাইনা নচাব লাগে। তো অলপ পিছত আমাৰ ষ্টাৰ্ট হ'ল পৰী মাইনা প্ৰতিযোগিতা। আৰু আমি এতিয়া মানে ঢোল বজাই আছো ইফালে। প্ৰগ্ৰাম শেষ হোৱাৰ পিছত এতিয়া আমাক খাবলৈ দিলে ইফালে। এতিয়া আমি ভাত খাই আছো, মাছ দিছে ইফালে আৰু বহুত কিছু আছে। তাৰপিছত আমি আজি আৰু ঘৰত নগ'লো, দীপদাহঁতৰ ঘৰতে থাকিলো গোটেই লগৰকেইটাৰ লগত। এতিয়া আমি চাৰিজন একেলগে আছো ইফালে, একেলগে শুম আজি। তো আজিলৈ বাই বাই, লগ পাম আকৌ এটা ভিডিঅ'ত। গুড নাইট গাইজ।